হুমায়ুন কবিৰক আমি এখনি বিহুৱান আৰু অসমীয়া জাতিৰ স্বাভিমান এটা জাপি আৰু সমন্বয় পত্ৰৰে আদৰণি জনাব বিচাৰিছোঁ হুমায়ুন কবিৰ। হুমায়ুন কবিৰৰ পিছতে আমি ৰেজাউল হক, বিশিষ্ট সমাজকৰ্মী, চিপাঝাৰ অঞ্চলৰ ৰেজাউল হক বিশিষ্ট সমাজকৰ্মী। হুমায়ুন কবিৰ সকলোৱে এটা হাত চাপৰি আমি আনন্দ ফূৰ্তি মাজেৰে অনুষ্ঠান চলাব লাগিব। অকণমান বৰ হৈ যায় কমৰ ধৰণৰ অনুষ্ঠানত পোৱাজনৰ কাৰণে খুব ভাল লাগে, কিন্তু মানে বহুতে কিবা এটা ভাবি থাকে যে আমনি লাগি যাব, এতিয়া দীঘলীয়া হৈছে অনুষ্ঠানটো, কিন্তু আমাক ক্ষমা কৰিব, আমি বহু ব্যক্তিৰ সান্নিধ্যত এক প্ৰকাৰে আচৰণ মৰম যাচিব বিচাৰিছোঁ। আমাৰ সন্মানীয় মহাপ্ৰবন্ধক মিঠুমুক্ত গোহাঁইৰ সন্মান জনাইছোঁ আৰু এটা মোমেণ্টটো আমি এই মুহূৰ্তত এটা স্মাৰকৰে আমি তেওঁক বিশেষভাৱে আমি সন্মানিত কৰিব বিচাৰিছোঁ। আমি থিম চং মুকলিৰ দিশে আগবাঢ়িছোঁ। মন্টু কুমাৰ শইকীয়া এই অনুষ্ঠানৰ মজিয়ালৈ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ডাক্তৰ ভূমিধৰ বৰ্মনৰ সুপুত্ৰ থিম চং 2 আমি দুটাকৈ থিম চং আমি প্ৰস্তুত কৰিছিলোঁ। আন এটা থিম চং মই উন্মোচনৰ বাবে আমন্ত্ৰণ জনাইছোঁ। দিগন্ত স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মজিয়াত। বৰক্ষেত্ৰীৰ বিধায়কসকলে এটা হাত চাপৰি দিব দিগন্ত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত ডাক্তৰ ভূমিধৰ বৰ্মনৰ পুত্ৰ সুপুত্ৰ সুসন্তান আমাৰ মাজত আহি উপস্থিত হৈছে। এটা জাপি অসমীয়া জাতিৰ প্ৰতীক, এটা জাপি আৰু এখন ফুলাম গামোচা আৰু এটা মমেণ্টৰে তেওঁক স্বাগতম জনাব আমাৰ সন্মানীয় মহাপ্ৰবন্ধক মিঠুমুক্ত গোহাঁই। দ্বিতীয়টো থিম চঙৰ বাবে মই প্ৰস্তুতি চলাবলৈ মই ভূমিধৰক আহ্বান জনাইছোঁ। আমাৰ সতীৰ্থ ৰঞ্জুনাথ আৰু বৰ্ণালী ৰাজবংশীয়ে স্বাগতম জনাইছে আসাম টক্স কৰ্তৃপক্ষৰ তৰফৰ পৰা। ডক্টৰ মৃণাল কলিতা আছে, ডক্টৰ মৃণাল কলিতা চিকিৎসক দলৰ পৰা আহিছে। ডক্টৰ মৃণাল কলিতা বিশিষ্ট চিকিৎসক মই স্বাগতম জনাইছোঁ অনুষ্ঠানত।